অহা 8 মাৰ্চৰ পৰা 17 মাৰ্চলৈ থাইলেণ্ডৰ ৰাজধানী বেংককত অনুষ্ঠিত হ'ব লগা ফ'ৰ্থ ইণ্টাৰনেশ্যনেল মাৰ্চিয়েল আৰ্টছ গেমছ এণ্ড ফেষ্টিভেল 2019ত খেলিবলৈ নিৰ্বাচিত হোৱাৰ পিছত এতিয়া আৰ্থিক সমস্যাই হেঙাৰ হৈ থিয় দিছে, যাৰ বাবে থমকি ৰ'ব লগা হৈছে ঢকুৱাখানা সমষ্টিৰ আলিমুৰ বালিগাঁও ভাটি খণ্ডৰ জীৱন্ত নৰহ নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈগৰাকী। ঢকুৱাখানা আলিমুৰ গাঁৱৰ নিবাসী সোণাৰাম নৰৰ পুত্ৰ জীৱন্ত নৰ তেওঁ থাইলেণ্ডত খেলিবলৈ সুবিধা পাইছে, সুযোগ পাইছে। তেওঁ কিন্তু এটাই সমস্যা হৈছে টকা পইচা সমস্যা। তেওঁ মাননীয় নৱদলে ছাৰ আৰু মুখ্যমন্ত্ৰী ছাৰে যদি অকণমান সহায় সহযোগ কৰে আৰু দল সংগঠন তথা অসমবাসীয়ে যদি কিছু সহায় সহযোগ কৰিলে তেওঁ সুচাৰুৰূপে ভালদৰে খেলি আহিব। মোৰ ল'ৰা জীৱন্ত নৰ হেৰিত দিল্লীত চিলেকশ্যন কম্পিটিশ্যন খেলি বেংককত খেলিবলৈ নিৰ্বাচিত হৈছে। এই গতিকে মই কোনো অসুবিধা নোহোৱাৰ কাৰণে অসমৰ দল সংগঠন তথা অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নৱদলে ছাৰ আৰু বিভিন্ন দল সংগঠনৰ ৰাইজক অনুৰোধ জনাইছোঁ যে টকা পইচা সহায় কৰি মোৰ শ্ৰী জীৱন্ত নৰক বেংককত খেলি আহিবৰ কাৰণে সহায় সহযোগিতা আগবঢ়াই যেন। মোৰ নাম শ্ৰী জীৱন্ত নৰ, মই ঢকুৱাখানা আলিমুৰ গাঁৱৰ মই ল'ৰা আৰু মই গুৱাহাটীত নেশ্যনেল গেম খেলি ইণ্টাৰনেশ্যনেল চিলেকশ্যন হৈছোঁ থাইলেণ্ডত। আৰু বহুতেই বেয়া মোৰ ঘৰৰ অৱস্থা, আৰু মোক ঘৰৰ অৱস্থা বেয়া আৰু যিহেতু মোক তালৈ যাবলৈ মোক কিছু পইচাৰ দৰকাৰ, আৰু যে অসমবাসী ৰাইজে দল সংগঠনে মোক অলপ সহায় কৰি মোক ক্ৰীড়ামন্ত্ৰীয়ে অলপ সহায় কৰি দিয়ে যেন, আৰু ইহঁতে মোক সহায় কৰি দিলে মই তাত খেলিবলৈ চিট পাইছোঁ আৰু মই খেলিব পাম। আৰ্থিক সমস্যাই হেঙাৰ হৈ থিয় দিয়া অতি দৰিদ্ৰ কৃষক সোণাৰাম নৰহৰ পুত্ৰ জীৱন্ত নৰহক এতিয়া ৰজাঘৰীয়া দল সংগঠন আৰু অসমবাসী ৰাজ্যৰ অলপ সহায়ৰ প্ৰয়োজন। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, দৈতাতিত অসম।